তো আজিকালি মানুহৰ মানে ধৈৰ্য নাই প্ৰথমতে মানে মানুহ চাইছিল চিনেমা 2 ঘণ্টা 1 ঘণ্টাৰ চিনেমা চাইছিল তাৰপিছত আহিল শ্বৰ্ট ফিল্ম সেইখানতো মানুহে ধৈৰ্য ধৰি চাবা অলপ বাদ দিয়া হ'ল ভিউজ ডাউন হৈ গ'ল সেইগিলা বস্তুৰো তাৰপিছত আহিল ৰিল মানে মিনি ভ্লগ সেইটো চিজন আহিল তো আজি নমস্কাৰ ছাৰ মই মঞ্জিত আৰু আজি কাম মানে ধৈৰ্য কি বস্তু ধৈৰ্য কি চাই লওক 2 মিনিট হ'লে কৈ দিলে হ'ল তো এই আছিল ধৈৰ্য মানে বহুতে এবাৰ কি ক'লা ওপৰত দেখা এৰোপ্লেন যাইছে হ'ব মানে বহুতে মানে কি ক'লা ভিডিঅ' তাত মই কথা কোৱা নাই কি আৰু কি চাই থাকব আৰু মই এনেকৈ আছোঁ থিয়া হৈ কি চাই থাকব সেনেকৈ বহুতে এতিয়া ভিডিঅ' কাটি বেলেগ ভিডিঅ' চাব গ'ল তো যিখিনি মানুহ ৰখি আছে যে এনেকৈ চাই সেনে মই কথা চথা কোৱা নাই তো সেই মানুহজনৰ মানে অলপ হ'লেও ধৈৰ্য আছে মানে মোৰে ধৈৰ্য নাই ময়ে এনেকৈ মনে থাকিব পৰা নাই কি ক'ম আৰু কিমান টাইম হ'ল আৰু এই ধৈৰ্য কমাৰ মূল কাৰণ এটাই বুলি ক'ব লাগিব মানে ৰিল বুলিয়ে ক'ব লাগিব কাৰণ ৰিলে মানে বেয়াকৈ টানি ধৰে মানুহ এটাক কি আহে গম নাপাওঁ টানি থাকোঁ আৰু এৰিম বুলি ভাবোঁ মানে ৰিল চাই থাকিলে এৰিম বুলি ভাবিলোঁ যে এইটা চাই লাষ্ট মানে ইণ্টাৰেষ্টিং এটা ৰিল আহি যায় আৰু টানি দিলোঁ সেইটা চাই আৰু লাষ্ট ইণ্টাৰেষ্টিং এটা ৰিল আহি যায় এইৰকম মানে ৰিলে মানে ধৈৰ্যতা কমে দিয়া সেনে হৈছে কাৰণ অলপ টাইমতে বহুতখিনি বস্তু ইনজয় ল'ব পাৰোঁ অলপ টাইমতে তো সেইৰকম তো ভিডিঅ'টা মানে বনাইছিলোঁ পাথাৰত বনাইছিলোঁ মানে এনেকৈ ভইচ নিদিম বুলি ভাবিছিলোঁ কিন্তু দিব লগা হ'ল এক্সাইটমেণ্টতে মানে বহুত কিবা কিবি কৈ দিয়া গ'ল ভিডিঅ'ত অমিল কথা তো সেইকাৰণে ভইচ অভাৰ দিয়ে মানে কথাখিনি কৈ দিলোঁ তো সেয়ে আজিকালি মানুহ ধৈৰ্যটো অলপ কম বৰ বেছি 2-3 মিনিট ষ্টেবল ধৈৰ্যত থাকে মানুহ এটা বস্তু চাউণ্ড নোহোৱা বস্তু সেনেহেন তো সেয়ে আৰু কিবা বুজি পাল গম নাপাওঁ মই মানে ইমান বুজাব পৰা চলি নহয় সেইৰকম তো লগ পাইছোঁ নেক্সট ব্লগত বাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব